जोंथ' मोजाङैनो दा इलेक्शननि जे 10 तारिखनि भट सोगोन बेहाय जोंनि कार्यकर्ताफ्रा जोंनि जा मावफारियाफोर बिसोरो जयैनो जोङो खस्थ' खालामगासिनो दङ आरो जोङो बिसास दङ जोंहा देरहागोन आरो बे सालाखाथियाव जोंनि भारतीय जनता पार्टीनि मोनसे खुन्थियाखौ जों गायसननो सानदों आरो गायसनगोन। दिनै नुनो मोनदों जे सीएमजों लोगोसे मन्त्रि आरो एमएलएफ्राबो नोंथांनि केम्पिंआव बाहागो लादों बे समाव माबायदि मिजिं दङ देरहागोन होननानै सानो ना? आं दा मोजाङैनो जे जोंनि रायजोनिफ्राय जोंनि सीएम सार आरो जोंनि रन्जित दास दा बिसोरो फैनानै आंनि थाखाय जे खस्थ' खालामफैदों आरो बियो जाहाथे दैयाव थाङा आरो जोंबो खस्थ' खालामगासिनो दङ जोङो देरहागोन होननानै बेहाय जोंनि कार्यकर्ताफ्राबो दृढ़ बिसास। नोंथांनि समस्थियाव सोरजों बांसिन टक्कर जागोन होननानै सानो जे इउपिपिएल बिपिएफ आरो बिजेपि? जों मोनथामाबो स्ट्रङैनो दं खिन्थु देरहानाया जोंनानो बिजेपियानो निश्चित। আলটিমেটলি বিপিএফৰ বিৰুদ্ধে আলটিমেটলি পৰিৱৰ্তন বিচাৰিছে। একাংশ ৰাইজ আছে ভাৰতীয় জনতা পাৰ্টিত, একাংশ ৰাইজ আছে ইউপিপিএলৰ লগত। এতিয়া সকলোৰে যিহেতু গণতান্ত্ৰিক অধিকাৰ আছে গতিকে যেনেকুৱাকৈ সভা পাতে আজি কৰিছে। আমিও দেখিছোঁ যে ওদালগুৰি জিলা, বাক্সা জিলাত, কোকৰাঝাৰ জিলাত আজি যোৱাকালি ফুকৰাগ্ৰামত যিখন সভা হৈ গৈছে মই জীৱনত তেনেকুৱা সভা দেখা নাছিলোঁ। যোৱাকালি চৰাইবিলত যিখন সভা হৈ আছিলে মই তেনেকুৱা সভা দেখা নাছিলোঁ। গতিকে আমি তেনেকুৱা বহুত ধৰণৰ সভা আমি কৰিছোঁ আৰু যি ধৰণৰ পৰিৱৰ্তনৰ ঢৌ আহিছে ৰাইজে পৰিৱৰ্তন এইকাৰণে বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে শান্তি প্ৰতিষ্ঠা কৰিছে। 2014 আগলৈ ইয়াতে বিটিচি অঞ্চলত মানুহে সুখেৰে ৰাতি নিদ্ৰা যাপন কৰিব পৰা নাছিলে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যেতিয়া 14 চনত ঘটনা ঘটিলে তেতিয়া মই বিৰোধী বিধায়ক আছিলোঁ আৰু তেতিয়াই ৰাজনাথ সিং ডাঙৰীয়াক ইয়াতে পঠাই পেলাই যি অল ক্লিয়াৰ অপাৰেশ্যন ঘোষণা কৰাৰ পিছত 2014 পৰা এতিয়ালৈ মানুহে শান্তিৰে নিদ্ৰা যাপন কৰিবলৈ পাৰিছে। মানুহৰ ঘৰত যদি আগতে বেল এটাও পৰে, নাৰিকল এটা ছিঙি পৰিলে উগ্ৰপন্থী অহা বুলি মানুহে আঁঠুৱাৰ তলত কেঁচুৱাক বুকুত লৈ পেলাই বহি থাকিবলগীয়া হৈছিলে। গতিকে সেই পৰিৱেশ নোহোৱা হৈছে, যাৰ কাৰণে শিলডৰ ভাঙি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ৰাইজ আহিছে আৰু উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ৰাইজ কাৰণ গুড গভৰ্ণমেণ্টছ, মোদী ডাঙৰীয়াৰ গুড গভৰ্ণমেণ্টছ, সোণোৱাল ডাঙৰীয়াৰ গুড গভৰ্ণমেণ্টছ, এনেকুৱা এখন গুড গভৰ্ণমেণ্টছ এখন আমাৰ বিটিচিটো বিচাৰিছে ৰাইজে, যাৰ কাৰণে শান্তি আৰু প্ৰগতিৰ বাবে আগন্তুক দিনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ কাউন্সিল হ'ব। আজি যি নিৰ্বাচন হৈ গ'ল ওদালগুৰি আৰু বাক্সা জিলাত 21টাৰ ভিতৰত আমি 15টা ছিট পাবলৈ সক্ষম হ'ম। তাত আমি 15খন আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব তাৰ 21খনৰ ভিতৰত। আৰু তাৰো ৰাইজে এইটোৱে বিচাৰিছে যে ইমান দিন উন্নয়ন নহ'ল কাৰণ আমি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে স্কুল পাতিছোঁ, আমি হস্পিটেল পাতিছোঁ, আমি ৰাস্তা বনাইছোঁ, আমি দৰমহা আমি দিছোঁ, টেবলেট আমি দিছোঁ, পশুপালন চিকিৎসালয় আমি দিছোঁ। কিন্তু তাৰে বিপৰীতে বিটিচি চৰকাৰখনে 10,000 কোটি টকা দিয়াৰ পিছতো যেনেকুৱাকৈ উন্নয়ন কৰিব লাগিছিলে সেই উন্নয়ন কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই, যাৰ কাৰণে বিটিচিবাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তন হাগ্ৰামা মহিলাই ডাঙৰীয়াই আচলতে মানি লোৱাটো উচিত। আৰু মই এটা আপোনালোকক ভৱিষ্যতবাণী এটা ক'বলৈ বিচাৰিছোঁ, আগন্তুক দিনত অসমৰ মন্ত্ৰী পৰিষদৰ 3টা মন্ত্ৰীপদ খালী হ'ব। মই এটা অনুমান কৰিব পাৰিছোঁ 3টা অসমৰ মন্ত্ৰী পৰিষদৰ 3টা মন্ত্ৰীৰ পদ খালী হ'ব। নাথাকে নায়ে, মিত্ৰতা নায়ে, কাৰণ আমাৰ মিত্ৰতা আছে বিটিচিবাসী ৰাইজৰ লগত। এতিয়া যিমান কৰাপশ্যন কৰি পেলাই দুৰ্নীতিত লুতুৰি পুতুৰি হৈছে আমি মৰিম নেকি তেওঁলোকৰ লগত? কংগ্ৰেছ ধূলিচ্ছাত হৈ গ'ল তেওঁলোকৰ লগত এনেকৈ থাকি পেলাই। মইতো সেই ভুল নকৰোঁ নহয়, মই সেই ভুল নকৰোঁ। সেইকাৰণে এইটো ছেমি ফাইনেল, ফাইনেলত আমাৰ 12টা বিধানসভাত 12টাতে থাকিব কেণ্ডিডেট। গতিকে সেইকাৰণে আজি যেনেকুৱাকৈ মই পৰ্বতজোৰাত গৈছোঁ, পৰ্বতজোৰাত প্ৰাৰ্থী নাই। যোৱাকালি গৈছিলোঁ জমদুৱাৰ গৈছিলোঁ, দেৱৰগাঁও বনৰগাঁৱত গৈছিলোঁ, প্ৰাৰ্থী নাই। পূৰ্বতে আমাৰ ভাল সংখ্যক ভোট পাইছিলোঁ। বনৰগাঁৱত আমি 10,300 পাইছিলোঁ, বাওখংগিত পাইছিলোঁ 7,400, দেৱৰগাঁৱত পাইছিলোঁ 5,600 পাইছিলোঁ। তাৰপিছত এইবাৰ আমি কিবা কাৰণত প্ৰাৰ্থী দিয়া নহ'ল। আমাৰ পৰ্যবেক্ষকসকলে ক'লে যে জিকিব নোৱাৰিম, জিকা চিটত দিব লাগে। কিন্তু তথাপি আমি তাত গৈ পেলাই আমাৰ যি সংগঠনৰ কাম সেই সংগঠন কৰাৰ কাৰণে শক্তিশালী কৰি আহিছোঁ। আমি আজিও বুথ সমিতিৰ লগত কথা পাতি আহিছোঁ মই পৰ্বতজোৰাত, কাৰণ মই তেওঁলোকক কৈছোঁ যে এইবাৰ হতাশ হ'ব নালাগে, ফাইনেল যিহেতু আহি আছে তাত পদুমৰ প্ৰতীকত ভোট দিবলৈ পাৰিব। গতিকে এইবাৰ আপোনালোকে বিপিএফক বাদ দি পেলাই যাকে ভোট দিয়ে দিয়ক, তেনেকৈ আবেদনো জনাইছোঁ আমি।
না সংখ্যা আৰু সন্ত্ৰাসৰ কথা যেনেকুৱাকৈ ভবা হৈছিলে সেনেকুৱাকৈ হোৱা নাই, কাৰণ কিয় প্ৰশাসন এলাৰ্ট আছে। মাননীয় আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, গৃহ বিভাগক। তেওঁলোকে তেনেকুৱাকৈ এইবাৰো নাগৰিকজনিত আজি কিছু ঘটনা ঘটিছে যদিও পূৰ্বৰ তুলনাত শান্তিপূৰ্ণভাৱে নিৰ্বাচন হৈ যোৱাটো আচলতে অসম চৰকাৰৰ সফলতাকে বুজাইছে। এই ক্ষেত্ৰত এইবোৰ কাম কোনে কৰে? যিয়ে শংকিত হৈছে ক্ষমতাৰ পৰা আঁতৰি যাবলৈ, তেনেকুৱা দলৰ ব্যক্তিয়ে এনেকুৱা কাম কৰিছে। কিন্তু এইবোৰ কেনেকুৱা অগ্নিসংযোগ যিমানে নকৰক কিয় কাৰ্যালয়ত মানুহে মন ইতিমধ্যে বান্ধি লৈছে যে BPFৰ ক্ষেত্ৰত পৰিৱৰ্তন বিচাৰি পেলাই ভাৰতীয় জনতা পাৰ্টিক আকলে লোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে দুই এটা সৰু সুৰা ঘটনা ঘটিছে যদিও আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে যাতে তৎকালীনভাৱে যাতে যিসকল দোষী ব্যক্তিক যাতে কৰায়ত্ব কৰে, যাতে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেওঁলোকেতো আৰু তেওঁলোকে জিৰো মাৰিব, গণসুৰক্ষা পাৰ্টি তেওঁলোকে জিৰো মাৰিব। গতিকে এতিয়া তেওঁলোকে আগতে আমি নাছিলোঁ ফিল্ডত, গতিকে তেওঁলোকে দপদপাই আছিলে, ভাৰতীয় জনতা পাৰ্টি নাছিলে। যি ভাৰতীয় জনতা পাৰ্টি লেণ্ডিং হ'ল, আৰু মই লেণ্ডিঙৰ কথাটো কৈছোঁ, আমি 3 বছৰ আগতে প্লেনিং কৰিছিলোঁ। আমাৰ 12জন BPFৰ বিধায়ক আছিলে, আমি 3 গৰাকী মন্ত্ৰী দিছিলোঁ। আৰু তাৰে কাৰণে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ 4খন জিলাৰ সভাপতি আহি পেলাই হাগ্ৰামা মহিলাৰীক অনুৰোধ জনাইছিলোঁ যে 12টাত 3টা মন্ত্ৰী দিছোঁ, গতিকে আমাৰ MCLA আছে ধৰ্মনাৰায়ণ দাস, তেওঁক আপুনি EM দিয়ক। তেতিয়া 3 বছৰ আগত তেখেতে কৈছিলে যে নহয়, মোৰতো মিত্ৰতা বিধানসভাতে আছে, BTADততো নাই। আৰু সেইদিনা আমাৰ জিলা সভাপতিকেইটা অপমান কৰিছিলে তেওঁ। আৰু সেইদিনা প্ৰতিজ্ঞা কৰিছিলোঁ যে ভগৱানৰ কৃপাত, BTC-বাসী ৰাইজৰ আশীৰ্বাদত, আমাৰ দলৰ সংগঠনৰ সক্ৰিয়তাত তেওঁ ক্ষমতাচ্যুত হ'ব বুলি সেইদিনা কৈছিলোঁ। আৰু ওদালগুৰিত গৈ ঘোষণা কৰিছিলোঁ 3 বছৰ আগতে যে BTCত ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত অধিষ্ঠিত হ'ব, ৰাইজে শাসনত অধিষ্ঠিত কৰাব বুলি ঘোষণা কৰিছে 3 বছৰ আগতে। আৰু তাৰ ফল আজি আমি পাবলৈ গৈ আছোঁ।